আজি হৈছে ঈদৰ দ্বিতীয় দিনাখন। এয়া মাইনা, বেটা আৰু এই ভাইটি ল'ৰাটো আৰু বেটি, মিষ্টাৰ মই সকলো মিলি গৈ আছোঁ ঈদৰ উপলক্ষে শিৱসাগৰৰ মাঘৰলৈকে। আৰু আহি পালোহি। ৱাও, ইমান ধুনীয়া ঈদৰ গেট। ৱাও, গাঁওখন আৰম্ভণিৰ পৰা শেষলৈকে মানে ক'বলৈ ভাষা নাই, ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে। চাৰিওফালে লাইটিং আৰু শিৱসাগৰৰ ২ নং মঠাদাঙ্গাৰৰ যুৱ সমাজৰ উদ্যোগত দিনে ৰাতিয়ে অশেষ কষ্ট কৰি সজাই তুলিলে এইখন ঈদৰ গেট, গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈকে। আৰু ইমানেই ভাল লাগিছে, গতিকে সকলোলৈকে বহুত বহুত ধন্যবাদ। আৰু ইয়াৰ ফুল ব্লগো আহি আছে। আৰু আমাৰ লগতে আমাৰ ভণ্টিহঁতো আহিছিলে আৰু ঘৰত আমাৰ সকলোৱে ফেমিলি গোট খাই আছিলে, সকলোৱে মিলি এসাঁজ খালোঁ, আহি চেলফি ল'লোঁ ঘৰৰ সন্মুখতে মছজিদৰ লগতে। এয়া খুব ধুনীয়াকৈ চেলফি পইণ্ট। আৰু মোৰ ভতিজা ল'ৰা, ভাগিন ল'ৰা এইবোৰ লগতে গাঁৱৰ ডেকা ল'ৰাবোৰো আছে। তাৰপিছতে খাই বৈ যাবলৈ ওলালোঁ, ভণ্টিহঁতো যাবলৈ ওলালে। আজিলৈ আহোঁ, বাই।